পিছত যে অকল আমাৰ ওপৰত জপিয়াই দিলে, আমাৰ ওপৰত যে জাপি দিলেতো নহ'ব, চবৰো দায়িত্ব আছে। যিবিলাক পাৰ বুলিও থকা হয়, সেইটোতো নিয়মে আছে। এতিয়াতো পিচটো মানে সিহঁতে মানে লিড ল'ব লাগে, তেনেকুৱা কথা নহয়তো। সকলোৱে মানে এইটো পিচটো বনাবৰ কাৰণে চেষ্টা কৰিব লাগে। আজি ঠিকে আছে, কালি পৰহি কি হয় কোনে কি জানে, সেইটো কথা আছে। সেইকাৰণে এইটো কালি পৰহি কি হ'ব, ভাল হ'লেতো আমি এইটো চবেই মিলি জুলি কামটো কৰিব লাগিব। যদি এনেকা যদি মানে চাইডলাইন যদি কৰি গৈ থাকে, তেতিয়াহ'লেতো বস্তুটো বেয়া হ'ব। মানে আমি এইটো এনেই অনুভৱ কৰিছো আৰু আমাৰ কথা সত্য হ'ব পাৰে, তথাপিও মানে যিবিলাক আমি দেখা বস্তু আৰু এক্সাম্পল হিচাপে আমি কওঁ যে আমাৰ এইটো ওচৰ চুবুৰীয়া কিছুমান সিহঁততো এগ্ৰিমেণ্ট আছে, সিহঁতে কিন্তু আমাক যেনেকা কৰিছে তেনেকা আমি মানে শুনা নাই আৰু বস্তুটো। এক্সাম্পল দিব পাৰে, বড়োলেণ্ডো শুনিব পাৰে। বড়োসকলকো মানে বড়োলেণ্ডে মানে সিহঁতে বহুত গুৰুত্ব দিয়ে, সেইটো কথা আৰু বস্তুটো। এতিয়া ওপৰ মহলাবিলাকে কি চিন্তা কৰে, সেইটোৱে আৰু আমি এপিল কৰিছো আমাৰ ফালৰ পৰা যিমান পাৰে আমি পিচটো মানে পাৰ্মানেণ্ট হওক বুলি আমি কিবা চেষ্টা কৰিছো। এতিয়া ভৱিষ্যত যদি সিহঁতে আমাৰ ওপৰতো জাপি দিলেতো নহ'ব, যে সিহঁতৰ কামে এইটোতো পিছ কৰাটো, সেইটোতো নহ'বতো। আপোনালোকৰ দায়িত্ব আছে, চবৰে দায়িত্ব আছে, আৰু মেইন দায়িত্বটো হৈছে গভমেণ্ট। এইটো আপোনালোকে চবেই জানে। অকল আমাক পুলিচ এৰেষ্ট নকৰিলে বা এইটো যে এইটো পিচ এইটো নহয়তো। গভৰ্ণমেণ্টৰ কথা কৈছে, গভৰ্ণমেণ্টত আচলতে যাবলৈ হ'লে হয় আমাৰ জিলাৰ যিখন অট'নমাছ কাউন্সিল, হয় হয় সেই অট'নমাছ কাউন্সিলে আপোনালোকৰ প্ৰতি কেনেধৰণৰ দায়িত্ব পালন কৰিছে? নাই, তেখেতে মানে এইটো কিবা কথা এটা কওঁ আৰু মানে কি কয় এগ্ৰিমেণ্ট নকৰা আগতলৈকে বহুত মানে আমাক ফুল 100% সহায় কৰিছে। এইটোতো খাটাঙাত দিছা এগ্ৰিমেণ্ট নকৰালৈকেতো আমাক বহুত চাপৰ্ট কৰিছে, আৰু তেখেতে বহুত চেষ্টাও কৰিছে, হোৱাও হৈছে এগ্ৰিমেণ্টটো। এতিয়া এগ্ৰিমেণ্টৰ পিছত মানে যেনেকে আলোচনা হ'ব লাগে আমি মানে তেনেকে পোৱা নাই। কথাটো এইটোৱে আৰু এতিয়াতো বস্তুটো পাৰ হৈ গ'লতো। এগ্ৰিমেণ্ট নকৰাৰ আগত তেখেতে যেনেকা লিড লৈছিলে ষ্ট্ৰংলি বা যেনেকে এক্টিভ কৰিছিলে, কিন্তু এগ্ৰিমেণ্ট কৰাৰ পিছত মানে এইটো এক্টিভটো আমি দেখা পোৱা নাই। সেইটো আৰু কথা। হয়তো ইলেকশ্যনৰ কাৰণে হ'ব পাৰে, বা ইলেকশ্যন নহ'লেও মানে মিটিংটো আমি ভাবিছো একমাহমানটো কৰিব পাৰে। অভিযোগবিলাক কি হয় এইবিলাকো আলোচনা কৰিলে কিবা নহ'লে কিবাটো চলুচন আহিব। আমি তেনেকা হেৰি কৰি আমি অনুভৱ কৰিছো আৰু আমি কাজিৰঙা অট'নমাছ কাউন্সিলৰ ভুলৰ বাবে আপোনালোকৰ এনেকুৱা ধৰণৰ গতি হৈছে নাই, ভুলটো কাকো আমি জাপি দিব নিবিচাৰো। কাৰণ এইটোতো মই অন্য মানুহে যে ভুল কৰিছে বুলি ক'লেতো আৰু এইটোতো নহ'ব। তথাপিও মানে আমি চবেই এইটো বুজিব লাগিব আৰু মানে কাজিৰঙা অট'নমাছ কাউন্সিলৰ কামখিনিত আপোনালোকে সন্তুষ্ট নহয় আৰু ঠিক মানে 100% সন্তুষ্ট নহয় তেনেকুৱা কথা নহয়। কিছুমানটো হৈছে, কিন্তু এতিয়াও মানে কি কয় অভিযোগ মানে পাই আছো আমি কিছুমান কথা, এইটোৱে আৰু কথা। কাম কৰা নাই এইটো কথা নহয়। আমাৰ টাৰ্গেটটো হৈছে পিচ হওক, সেইটোৱে আৰু কথাটো। সেইকাৰণে পিচ হ'লেতো আলোচনাটো থাকিব লাগিব বুলি আমি লগ কৰোঁ, নহ'লেতো পিচটো কেনেকুৱা হ'ব। সেইটোৱে আৰু অকল আমাৰ নহয় আৰু চবেই বুদ্ধিজীৱীসকলে কৈছে যে আপোনালোকে এইটো অলপ স্পীডটো কৰিব লাগে, তেনেকুৱা ধৰণৰ কথা আৰু ছেপ্টেম্বৰ 2021 হ'লে আজিলৈকে 11 মাহ হৈছে। এক বছৰ হ'বলৈ 1 মাহে আছে আৰু এই গুৰুটো একত হোৱাৰ কথা লৈ আমি যিটো আশা আছিলোঁ, সেই আশা মতে ছেকেণ্ড দফাত লিখা আছে গভ আছাম, গভ অফ ইণ্ডিয়া বা কাউন্সিল ৰেছপনচিবল আছে, কিন্তু এই ৰেছপনচিবল মতে তেওঁলোকে কাম কৰা আমি দেখা নাই। আজি যিটো দেখিছো কাৰ্বি আংলঙত এই MOS বা পিচ একৰ্ডৰ লক্ষ্য যে সমাধান হ'ব, সেই সমাধান হোৱাৰ ৰাস্তা দিশলৈ চাই যে চেন্ট্ৰেল গভৰ্ণমেণ্টে কি ইয়াত কৰিছে। ইয়াত কাৰ্বি আংলং অমিত শ্বাহ আহিছে, হোম মিনিষ্টাৰ আহিছে, প্ৰাইম মিনিষ্টাৰ আহিছে, চিফ মিনিষ্টাৰ আছাম, তেওঁ দুনাই ঘনে ঘনে কাৰ্বি আংলং আহি আছে। টিম কাৰ্বি আংলঙতো বহুতখিনি কাম কৰিছে। এই আৰু প্ৰাইম মিনিষ্টাৰ কাৰ্বি আংলঙত আহি যিটো স্বাক্ষৰ হৈছিল, সেই স্বাক্ষৰ মতে ইয়াত কি ফাউণ্ডেশ্যন লে কৰিছে কাৰ্বি আংলঙত। কিন্তু আমি ভাবিছিলো সেই ফাউণ্ডেশ্যন লে কৰা বহুতখিনি অহা ক্ষেত্ৰত যে MOS 2020 ভাল পদক্ষেপ থাকিব আৰু ভাল প্ৰস্তুতি হ'ব বা ইমপ্লিমেণ্টেশ্যন ভাল কাম কৰিব আমি আশা কৰিছিলো। কিন্তু যিটো আশা কৰাৰ মতে নোহোৱাৰ কাৰণে আমি ইয়াত
সাত দফাটো লিখিছিলো তার কি বুলি কব তার লিখা আছে যি 2021 MOS বা পিছ রেকর্ডত তাত লিখা আছে তেওঁলোকে আমি আশা কৰা মতে বা আমি আশা কৰিছিলো বা আশা ৰাখিছিলো যে গভ আসাম গভ ইন্ডিয়া চিফ কাৰ্বি আংলং বা অট'নমাছ কাউন্সিলে ভাল কাম কৰিব যে আমি দেখা সেই গোটেই কাম কৰা নাই বৰ্তমানলৈকে তেওঁলোকে যিটো কাম কৰি গৈ আছে বা তেওঁলোকে যিটো পদক্ষেপ লৈ আছে যে ইমপ্লিমেণ্টৰ ক্ষেত্ৰত বাধা দিয়া নিচিনাহে আমি পাইছো ৰাইজৰ আগত এইটোৱে দেখিছো সেইটো কাৰণত আমি এই প্ৰেছ কনফাৰেন্স দিছো যিটো পইণ্ট আছে লাষ্ট পইণ্ট এইটো আছে গভ অফ ইণ্ডিয়া গভ অফ আসাম অট'নমাছ কাউন্সিল বা টিম কাৰ্বি আংলং তেওঁলোকে ৰেছপনচিবল আছে সেই ৰেছপনচিবিলিটি কাম কৰক সেইটো আমি 6টা সংগঠন হৈ আজি প্ৰথমবাৰ প্ৰথম কিবা ৰিয়েকশ্যন হিচাপে বা প্ৰথম আমি পদক্ষেপ হিচাপে কিবা এপিল কৰি অনুৰোধ কৰিছো যে মিডিয়া হৈ বা কিবা হৈ যে দাঙি ধৰিছো যে এই দফাৱৰ্তী কাম কৰক কাম কৰিছো তেনেকে এইটো নিয়মত আছিলে 3 মাহ মূৰে মূৰেতো আমাৰ এইটো ৰিভিউ মিটিং হ'ব লাগে কিন্তু যোৱাবাৰতো 6 মাহ আমাক মাতিছে 3 মাহ হ'ব লাগে কিন্তু 6 মাহ মাতি দিলে ঠিক তেনেদৰে মানে আমি যদি তেনেকাতো আৰু হেৰি নকৰোঁ আৰু পাৰি দিব পাৰে 6 মাহ 7 মাহ 1 বছৰলৈকে নহ'ব পাৰে এইটো ৰিভিউ মিটিং যদি নহয় আমি গমেই নাপাওঁ তাৰমানে চৰকাৰে আপোনালোক যেনেকে প্ৰথমে কৈছিলে আমাৰ এগ্ৰিমেণ্টত আছিলে মানে এগ্ৰিমেণ্টত আছিলে আমাৰ 3 মাহ মূৰে মূৰে ৰিভিউ মিটিং হ'ব কিন্তু আজিলৈকে হোৱাই নাই আজিলৈ এবাৰ হৈছে 6 মাহ পিছত এতিয়ালৈকে আৰু 6 মাহ পিছত আৰু এতিয়ালৈকে হোৱা নাই কথাটো এইটোৱে আছে আৰু চৰকাৰে এতিয়া আপোনালোকক গুৰুত্ব দিয়া নাই আৰু চাবলৈ গ'লে মানে মই ভাবিছো আৰু যে মানে 3 মাহ নোৱাৰিলেও মানে 3 মাহ অলপ পাৰ হোৱাটো আমাৰো ইমান আপত্তি নাই কিবা কিবি নানা ধৰণৰ এটা সমস্যা আছে এইটো কাৰণ এইটো আমাৰ ইণ্ডিয়াটো বহুত ডাঙৰ হয় বা আসামতো ডাঙৰে হয় বহুত সমস্যা হ'ব তথাপিও মানে আমি ভাবিছো আৰু 3 মাহ মানে নহ'লেও মানে 3 মাহ 6 মাহলৈকে যাব নালাগে আমি এইটো মানে আমাৰ ধাৰণা যদি আপোনালোকৰ 6 মাহ পাৰ হৈ যায় হয় তাৰপাছত আপোনালোকে কিবা চিন্তা কৰাৰ নাই সেইটোৱেতো আজি আৰম্ভণিটো আমি কৰিছো বস্তুটো যদি আজিৰ তাৰিখত যদি তেনেকে যদি আমাৰ একো নকৰে ভৱিষ্যত হয়তো আমি আৰু আমাৰ সমাধান আলোচনা কৰি পেলাই কি কৰিব লাগে আমি এইটো ডিচিশ্যন লওঁ কিন্তু আমি যিটো চিন্তা কৰিছে আমি এইটো মানে এইটো আশা কৰিছো আমি সেই আশাটো মানে 100% তেনেকে হোৱা নাই ফুলফিলটো 125 এইটো এমেণ্ডমেণ্টটো মানে এইটো বিল পাছ হ'ব লাগে 2.2 মানে এনে ইয়াত হেৰি আছে আৰু 2.3 টো হৈছে মানে যিটো ৰিজাৰ্ভেশ্যন যিটো 33 টো মানে 34 বছৰ 34 টো মানে এছটি কাৰণে ৰিজাৰ্ভ আৰু 10 টো হৈছে আপোনাৰ এইটো অপেন ফৰ অল তেনেকা আছে আৰু 3.5 টো হৈছে মানে চিডুলত মানে কি কয় এইটো নন কাৰ্বি যিকোনো ধৰণৰ কিবা আউটচাইড কাৰ্বিং টকা কাৰ্বিসকলক মানে এইটো চিডুলিংটো দিব লাগে আৰু 3.6 টো হৈছে মানে আউটচাইড কাৰ্বিঙৰ কাৰণে এইটো ৱেলফেয়াৰ অট'নমাছ কাউন্সিল এইটো মানে ক্ৰিয়েট কৰিব লাগে ইমিডিয়েটলি বৰ্তমানলৈকে এইটো হোৱা নাই সেইকাৰণে এইটো 125 এইটো এমেণ্ডমেণ্ট এইটো কৰিব লাগে আৰু ঠিক ধৰণে মানে 4.4 আমাৰ মানে ল'ৰাবিলাক মানে এনে এগ্ৰিমেণ্ট কৰা হ'ব এইটো আছে যে 3 বছৰলৈকে আমাক কেডাৰবিলাকৰ কাৰণে 6,000 সেনেকে ষ্টাইপেণ্ড দিব লাগে বৰ্তমানলৈকে দিয়া নাই সেইকাৰণে মানে এইটো আমি এইটো ইনক্লুড কৰিছো এইটো ডিমাণ্ডটো মানে এইটো যিটো এগ্ৰিমেণ্টত আছে এইটো আমি হেৰি কৰিব লাগে আৰু তেনেধৰণে এইটো 4.5 আৰু এইটো কাউন্সিলৰ ফালৰ পৰা মানে এইটো ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আমাৰ এগ্ৰিমেণ্টত আছে যে কাউন্সিল ফালৰ পৰা মানে কেডাৰসকলক মানে এইটো ৰিহেবত মানে নানা ধৰণৰ স্কিম কিবা কিবি আমাক দিব লাগে কিন্তু বৰ্তমানলৈকে তেনেকুৱা ধৰণৰ কোনো আমাৰ লগত আলোচনা হোৱা নাই সেই মানে সেই গোটেই কথাটো মানে সামৰি লৈ পেলাই আমি এইটো আজি যিটো প্ৰেছ মিটটো এটা মানে ৰাইজৰ আগত এইটো দাঙিব বিচাৰিছো আৰু একটা কথাটো এইটো আৰু আমি এইটো 2021 MOS টো মানে আৰু সোনকালে ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আমি দিল্লীত যাম কমিউনিটিক লগ কৰিম তেনেধৰণে মানে অলপ মানে আমাৰ যিটো মানে আমি মানে লগ কৰিলে আমাৰ এইটো কি কয় আমাৰ MOS 20টো ইমপ্লিমেণ্ট কৰিব পৰা যায় তেনে আমাৰ মিনিষ্টাৰক আমি নিজে লগ কৰিব যাম কথাটো আছে আৰু আমাৰ এপিলটো আৰু এইটো চিফ মিনিষ্টাৰটো ইমিডিয়েটলি মানে আমি পাৰিলে লগ কৰাটো মানে লগ কৰিব বিচাৰিছো আমি ঠিক তেনেধৰণে মানে এইটো প্ৰেছ আমি আজি অৰ্গেনাইজ কৰা হৈছে
বৰ্তমানলৈকে যিবোৰ চুক্তি হৈ গৈছিলে অ। সেই চুক্তিবোৰৰ কামবোৰক লৈ পেলাই মানে চৰকাৰে কৰাৰ বাবে আপোনালোকে এই কামবোৰক লৈ সন্তুষ্ট হৈছে, কিন্তু আপোনালোকক যিখিনি দিব লাগে আপোনালোকৰ প্ৰাপ্যখিনি নিদিয়াৰ বাবে তাৰমানে আপোনালোকে অসন্তুষ্ট হৈছে, কি বুলি ক'ব এতিয়া চৰকাৰক? চৰকাৰৰ আপোনালোকক অৱহেলা কৰিছে বুলি ভাবে নে চৰকাৰে আপোনালোকক গুৰুত্ব দিয়া নাই? তাৰমানে একচুৱেলি আমি ভাবিছো আমি চৰকাৰ কিবা এইটো পিছ যিটো স্থায়ী হ'ব কাৰণে হ'লেতো অকল হেৰি পলিটিকেলটো চালে নহ'ব, আমি চবকো মানে এটা সামৰি ল'ব লাগিব। আমাৰ কেডাৰসকলে তেতিয়া মানে হতাশ হৈ যাব যে আমাৰ লিডাৰবিলাকে সিহঁতে মানে সিহঁতক একো ৰিহেভ কৰা নাই, তেনেকুৱা ধৰণৰ মানে বহুত মানে কুৱেশ্যন আছে আৰু আমাৰ ওপৰতে। ঠিক সেইধৰণে মানে আমি এইটো আজি ৰাজহুৱাকে মানে এইটো এপিল কৰিছো আৰু যে মানে পিছ পাৰ্মানেণ্ট হ'ব হ'লেতো চব চাইডৰ পৰাও মানে এইটো আমাক ৰিহেভটো দিব লাগে আৰু অকল পইচা দিলে যে ৰিহেভটো হৈছে এইটো কথা নহয়, পইচাটো আজি আছে কালি শেষ হৈ যাব। আৰু পাৰ্মানেণ্ট চলুচনটো কি এইটোতো কাউন্সিলেও চিন্তা কৰিব লাগিব আৰু গণ অসামো চিন্তা কৰিব লাগিব, কেইটাসকলৰ কাৰণে আৰু আমি সকলোৰ কাৰণে। যিটো দফা প্ৰায়খিনি আছে সেইটো সোনকালে পাব, প্ৰায়খিনি আমি ইয়াত উল্লেখ কৰা আছে, এই উল্লেখ কৰা মতে প্ৰায়খিনি চৰকাৰে সোনকালে কৰিবলগীয়া খিনিখিনি সোনকালে কৰক, আৰু প্ৰায়খিনিতো সোনকালে নহয় বা লাহে ধীৰে হ'লেওতো গোটেইখিনি কৰা। 2 নম্বৰটো সোনকালে সেইবোৰ কাম ৰাইজৰ আগত দাঙি ধৰিবলৈ সোনকালে কিবা কৰিব লাগে। আৰু 4 নম্বৰ হৈছে সেই একৰ্ডৰ ক্ষেত্ৰত টিম কাৰ্বিঙৰ ৰেছপনচিবল আছে, ডাঙৰ ৰেছপনচিবিলিটি আছে, মৰেল ৰেছপনচিবিলিটি আছে। আপোনালোকে সেই একৰ্ডৰ ক্ষেত্ৰত ভাল পদক্ষেপ লওক আৰু সোনকালে ইমপ্লিমেণ্ট কৰাৰ কাৰণে আপোনালোকে গুৰুত্ব দিয়ক। আৰু 4 নম্বৰ হৈ আমি আসাম গভৰ্ণমেণ্টক এইটোও অনুৰোধ কৰিছোঁ যে যিমানখিনি MOS বা একৰ্ড কৰা দফা আছে সেই দফাখিনি আসাম গভৰ্ণমেণ্টে কৰিবলগীয়া আছে কৰিব লাগে। আৰু 5 নম্বৰ হৈছে যে আমি একৰ্ডৰ ক্ষেত্ৰত সন্তুষ্টি অসন্তুষ্টিৰ মাজত আছো। আমি যিটো দেখা পাইছো সেইটো হ'লে MOS যিটো দফা আছে বা MOS যিটো পিছ একৰ্ড আছে সেই পিছ একৰ্ডটো আসাম গভৰ্ণমেণ্টে হওক বা কাৰ্বি আংলং অট'নমাছ কাউন্সিল হওক বৰ্তমান অৱহেলা কৰা আমি যিটো সেই অৱহেলাৰ ক্ষেত্ৰত আমি দিল্লী চৰকাৰক অৱগত কৰাবৰ কাৰণে দিল্লী 6টা সংগঠনে যাব সোনকালে এই হোম মিনিষ্টাৰ লগ কৰা আৰু এইটো কাৰণত সন্তুষ্টি নহয়, আমি অসন্তুষ্ট হৈছো, ডিছছেটিছফেকশ্যন আছো আমি না আজি দেশটো মানে আমি আমাৰ কাৰ্বি এক্ট ৰিভলিউচনাৰী ইউনাইটেড ফৰাম হৈ পেলাই আমি এটা প্ৰেছ মিট আজি অৰ্গেনাইজ কৰিছো। আৰু এই প্ৰেছ মিটত মানে মেইন কথাটো এইটো আৰু মানে 2021ত যিটো আমি চৰকাৰৰ লগত এগ্ৰিমেণ্ট কৰা হৈছে সেইটো চৰকাৰৰ যিটো আমাৰ এগ্ৰিমেণ্ট সেইটো নামত আমাৰ কাৰ্বি আংলঙত মানে পিছটো আহিছে। আৰু পিছ অহাটোৰ কাৰণে এতিয়া আমাৰ আহোম কাৰ্বি আংলঙত হোম মিনিষ্টাৰ পৰা আৰম্ভ কৰি প্ৰাইম মিনিষ্টাৰ মানে পৰ্যন্ত আমাৰ তাত কাৰ্বি আংলঙত মানে সোমাব পাৰিছে বা আহিব পাৰিছে, কথাটো এইটো আৰু আমাৰ প্ৰাইম মিনিষ্টাৰে মানে অনাৰেবল আমাৰ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়াই এইটো আমাৰ এইটো পিছ এগ্ৰিমেণ্টত যিটো এটা দফা আছে সেই দফাটো মানে 3টা স্কিমটো অলৰেডি আৰম্ভণি কৰিছে, আপোনালোকে চবেই গম পাইছে হেৰি। আৰু ঠিক তেনেধৰণে আৰু মানে আমাৰ এইটো 6টা সংগঠনৰ কাৰণে যিটো আমি ভাবিছিলো আৰু যে পিছ পাৰ্মানেণ্ট কৰিবৰ কাৰণে আমাৰ 6টা সংগঠনৰ কাৰণে পলিটিকেল যিটো ৰিহেভ সেইটো আমাক দিব লাগিছিলে, কিন্তু টিম কাৰ্বি আংলং ফালৰ পৰা বা আমাৰ গভ আসাম ফালৰ পৰা মানে কি কাৰণত যে আমাক মানে যোৱাবাৰ ইলেকশ্যনত আৰম্ভ কৰি বৰ্তমানলৈকে একো মানে আমাৰ এইটো আশা কৰা মতে তেনেকে আমি ৰিজাল্টটো পোৱা নাই, সেইটো আৰু কথাটো। সেই ফেক্টৰ পৰা চাব গ'লে মানে আমি ভাবিছো আৰু আমাৰ গভ আসাম আৰু গভ কাৰ্বি আংলঙৰ মানে ইণ্টাৰেষ্টটো যোৱা নাই নেকি, তেনেকা আমাৰ এটা ডাউট থাকি গ'ল, আমাৰ মনত ডাউট থাকি গ'ল এতিয়া। সেইকাৰণে মানে এইটো ক্লিয়াৰ কৰিবৰ কাৰণে আমি মানে এপিল কৰিছো গভ আসাম গভ ইণ্ডিয়াৰ কাৰণে হেৰি আমাৰ টিম কাৰ্বি আংলং যে এইটো এগ্ৰিমেণ্ট যে আমি কৰিলো 6টা সংগঠন, কিন্তু এইটো যে অকল আমাৰ 6টা সংগঠনৰে দায়িত্ব কথা নহয়, আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল গভ আসাম তেওঁলোকেও মানে তেখেতসকলেও মানে এইটো দায়িত্বটো আছে, এজ ৱেল এজ মানে পাব্লিকো মানে আৰু এইটো আমি চবেই এটা দায়িত্ব এইটো মানে দফাবিলাকে এইটো কি কয় আমাৰ কিবা এইটো কিবা ইমপ্লিমেণ্ট কৰিবৰ কাৰণে। আৰু